নমস্কাৰ, মই আইনত দিব কৈছোঁ এই মুহূৰ্ততে এক বিগ ব্ৰেকিং নিউজ। লখিমপুৰত শোকাবহ পথ দুৰ্ঘটনা। নাওবৈচাৰ ৰংপুৰীয়াত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো। ৰংপুৰীয়া আৰু ঢেকিয়াজুলি সংযোগী পথৰ দুৰৱস্থাৰ বাবে সংঘটিত হৈছে এই ঘটনাটো। ইয়াৰ আগতেও আমি ধাৰাবাহিকভাৱে বাতৰি সম্প্ৰচাৰ কৰাৰ পিছতো কিন্তু গা নললিৰ অসম চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষৰ তিনিডাল ৰেলিঙৰে অতি বিপদজনকভাৱে যাত্ৰা কৰিছিল ৰাইজে। আৰু জানিব পৰা মতে দুৰ্ঘটনাগ্ৰস্ত হোৱা ব্যক্তিজনৰ অৱস্থা অতি সংকটজনক, লগতে তেওঁৰ এটা চকু ফুটি গৈছে বুলি জানিব পৰা গৈছে। আৰু এতিয়া প্ৰশ্ন হয়, ইয়াৰ পিছতো চৰকাৰৰ দৃষ্টি পৰিবনে? এনেকুৱা ভয়ংকৰ দুৰ্ঘটনা হোৱাৰ পিছতো চৰকাৰৰ দৃষ্টি পৰিবনে সেই ৰাস্তাটোত? আৰু এই দুৰ্ঘটনা সংক্ৰান্তত আমি অধিক তথ্য জানিবলৈ আমি সংযোগ স্থাপন কৰিবলৈ চেষ্টা কৰিম বেদান্তৰ সৈতে। হয় বেদান্ত, মই আপোনাৰ ওচৰলৈ আহিছোঁ। দেখা গৈছে যে লখিমপুৰত এক পথৰ দুৰ্ঘটনাৰ বাবে এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। কি জনাব, কি সবিশেষ তথ্য আছে আপোনাৰ হাতত? হয় আইনো চাওক, আচলতে লখিমপুৰ জিলাৰ ফুলবাৰী অঞ্চলৰ প্ৰত্যেক সময়তে আমি ধাৰাবাহিকভাৱে বাতৰি সম্প্ৰচাৰ কৰি আছোঁ যে ফুলবাৰী অঞ্চলৰ প্ৰতিটো পথেই বেয়া। প্ৰত্যেক সময়তে আমি প্ৰচাৰ কৰি আছোঁ। ৰংপুৰীয়াৰ পৰা ঢেকিয়াজুলি সংযোগী যিটো পথ আছিলে, সেই পথটোৰ আমি জানিব পৰা মতে আজিৰ পৰা 10 বছৰ আগতে সেই যি ৰাস্তাৰ মাজেদি চিৰি গৈছিলে আৰু তাত তিনিডাল চিৰি পাৰি ৰাইজে মৰণক শৰণ দি যাত্ৰা কৰিবলগীয়া হৈছিলে। আমি সেই বাতৰি ধাৰাবাহিকভাৱে প্ৰচাৰ কৰিছিলোঁ। আজিৰ পৰা 7-8 মাহ মানৰ আগতে এজনী ছোৱালী আছিলে, ছোৱালীজনী ভৰি ভাগিছিলে, চকীয়েদি তেওঁক এম্বুলেঞ্চত উঠাবলৈ নিবলগীয়া হৈছিলে। তাৰপিছতে কিন্তু আমি সেই বাতৰি ধাৰাবাহিকভাৱে প্ৰচাৰ কৰাৰ পিছতো অসম চৰকাৰে কোনো ধৰণৰ আজিলৈ গুৰুত্ব আৰোপ কৰা আমি দেখিবলৈ পোৱা নাই। ইতিমধ্যে ৰাইজে সেই সন্দৰ্ভত চৰকাৰৰ বিৰুদ্ধে আজি ক্ষোভিত হৈ পৰিছে। আজি সন্ধ্যালৈকে আগে ঢেকিয়াজুলিৰ পৰা কাম কৰি অহা ডেংকাৰ বৰুণ নামৰ এজন ব্যক্তিয়ে ৰাজমিস্ত্ৰী হয়। তেখেতে কাম কৰি আহোঁতে তেওঁ বাইকেৰে সেই চিৰিৰ পৰা পানীত পৰি তেওঁ ইতিমধ্যে আমি জানিব পৰা নাই তেওঁ এটা চকু ফুটি গৈছে বুলি আমি জানিব পাৰিছোঁ। ইতিমধ্যে তেওঁৰ অৱস্থা অধিক সংকটজনক। ৰাইজে আচলতে প্ৰত্যেক সময়ত জনাই আছে এই ৰাস্তা নিৰ্মাণ কৰিব লাগে। ৰাইজে মৰণক শৰণ দি যাত্ৰা কৰিবলগীয়া হৈছে। ঢেকিয়াজুলিৰ পৰা ফুলবাৰী আৰু ঢেকিয়াজুলি সংযোগী একেবাৰে চমু পথটোৱে হ'ল সেইটো, কিন্তু আজিলৈকে সেই পথটোৱে নিৰ্মাণ কৰা নহ'ল। অসম চৰকাৰে এতিয়ালৈকে ইমানখিনি আচলতে আঁচনি লৈ আছে, তাৰপাছতো কিন্তু আজিলৈকে ইয়াৰ পূৰ্বেও কিন্তু বাতৰি সম্প্ৰচাৰ কৰা হৈছিলে, কিন্তু অসম চৰকাৰ কোনো ধৰণৰ গাল নলৰিল। এতিয়া মই আপোনাক এটা কথা জানিব বিচাৰিম, যিজন ব্যক্তি দুৰ্ঘটনাগ্ৰস্ত হৈছে আচলতে সেই ব্যক্তিজনৰ অৱস্থা এতিয়া বৰ্তমান কেনেকুৱা আৰু তেওঁক হস্পিটেললৈ প্ৰেৰণ কৰা হৈছেনে নাই? এতিয়া মই জানিব পৰা মতে তেওঁৰ অৱস্থা অতি সংকটজনক। তেওঁক ইতিমধ্যে নাওবৈচা মেডিকেললৈ প্ৰেৰণ কৰা হৈছে। ৰাইজৰ সহায়ত আচলতে তেওঁক উঠাই মেলি তেওঁক ইতিমধ্যে নাওবৈচা মেডিকেললৈ প্ৰেৰণ কৰা হৈছে বুলি আমি জানিব পাৰিছোঁ। পৰৱৰ্তী সময়ত এই ঘটনাই কি মূলে সেয়া কিন্তু লক্ষণৰ বিষয় হৈ গৈ আছে। হয় বেদান্ত, ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ সৈতে সংযোগ স্থাপন কৰাৰ বাবে। প্ৰিয় দৰ্শক, এয়া আছিলে এক বিগ ব্ৰেকিং নিউজ। লখিমপুৰত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা আৰু বিপদজনক ৰাস্তাৰ বাবে দি যাত্ৰা কৰাৰ বাবে এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। ৰাস্তাৰ দুৰৱস্থাৰ বাবে এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। উল্লেখ কৰিব লাগিব যে ইয়াৰ পূৰ্বেও কিন্তু